हेलो फ्रेंड्स की खबर आशा राखिছোঁ সকলো ভালে আছে কুশলে আছে মই পৰিয়ালৰ চেনেল আজি আন এটা ভিডিঅ'ত আপোনালোকৰ সৈতে স্বাগতম জনাইছোঁ আৰু এয়া অলপ আগতে ছোৱালীজনীক থৈ আহিলোঁ স্কুলৰ পৰা আজি বোলে তাই ময়ো যাব লাগে সেইটো কাৰণে আমি দুইজনে গ'লোঁ আৰু এতিয়া আমি চাহ তাহ খাই আজৰি হ'লোঁ ব্ৰেকফাষ্ট কৰিলোঁ আৰু মিষ্টি ঘৰ কাম লাগি আছিলে হ'ল এদিন কৰিলে সিহঁতি তাৰপিছত কালি যেনিবা নাহিলে আজি আকৌ কৰিছে আৰু আজি সিহঁতক ইয়াতে ভাত খাই যাবলৈ কৈছোঁ যিহেতু ভাত চাত খাবলৈ গ'লে আৰু দেৰিয়ে হৈ যায় তো সেয়া আৰু সিহঁতকো যোগাৰ কৰোঁগৈ অলপমান আর আসলে আমার পানীখিনি বহুত বেয়া আয়ৰণ আছে তো টেংকিটো চফা কৰিব লাগে আৰু নতুনকৈ এটা টেংকি বহাইছোঁ সেইবোৰে কাম থাকেই ন ঘৰুৱা সমস্যা কিছুমান কাম ওলাই থাকে এয়া সৰুকৈ ব্লগ এটা বনাওঁ বুলি ভাবিছোঁ আশা ৰাখিছোঁ আপোনালোকে চাব আৰু ভাল পাব সেইটোতো জনাব নাপাওঁ ভিডিঅ'টো ছেকেণ্ডত পালে তো গৰম আৰম্ভণি কৰোঁ এয়া ঘৰৰ ওচৰৰে ছোৱালী এজনী শান্তি হ'ল যোৱাকালি আৰু আজি বোলো ভাবিলোঁ সেইকাৰণে কিবা এটি ঘৰতে দি থোৱা হ'বগৈ আৰু পটককৈ গৈ আহোঁ বুলি ভাবিলোঁ যিহেতু সিহঁতৰ স্কুল গ'ল আৰু এতিয়া নাইও আৰু অলপ পিছত মিস্ত্ৰীকেইজন আহিব সিহঁতে আহিছিলে কিবা এটা বস্তু আনিব দিয়াৰ কাৰণে আকৌ গ'ল তো পটককৈ দি থৈ মেলি আহোঁ নহ'লে আকৌ সময়ো নাপাম মিস্ত্ৰী আহিলে আৰু মিস্ত্ৰী আহি এফালে কামত লাগিলেহি আচলতে বাথৰুমৰ অলপমান বস্তু মানে অলপ আইৰণ হৈ পানী জমা হৈ লৈ গৈছিলে আৰু সেইটো কাৰণে বাথৰুমৰ কামখিনি আগতীয়াকৈ কৰি লৈছে আৰু গোটেই মিস্ত্ৰীয়ে কাম কৰিলে বিৰাট বেছি দিগদাৰ হয় যিহেতু গোটেই ৱেল্ডিঙৰ কাম মানে কৰিছে গোটেই ধূলি পৰেহে বিৰাট ঝামেলা লাগে কিন্তু নকৰিলেও নহয় আৰু আজি ইহঁত এনেকুৱা কৈছোঁ যে ভাত খাই যাব সেইটো কাৰণে জিকা কচু এনেকৈ বিলাহী দি টেঙাৰ নিচিনা এখন মাছৰ এখন বনাই দিম সেয়া এইখিনি প্ৰিপেৰেশ্যন কৰি লওঁ আৰু তাৰপাছত আপোনালোকক লগ পাম সেয়া একদম চিম্পলকৈ বনাওঁ যিহেতু বিৰাট গৰম পৰিছে মই এনেকৈ এতিয়া কাটি লওঁ তাৰপিছত বাৰু অকণমান সিহঁতকো দেখাই মেলি দিব লাগিব ক'ত কি কৰিব লাগিব আৰু এইফালে মই কলমৌ শাক এনেকৈ আলুৰ লগত ভাজিছোঁ আৰু এটা ফালে মাছ ফ্ৰাই কৰিছোঁ হ'লেই মাছখিনি ফ্ৰাই কৰি এই দুপিচমান আছিলে এইখিনি বোলো ফ্ৰাই কৰি দিওঁ আৰু এইফালে মাছৰ লগত বিলাহী জিকা আৰু কচু দি এনেকৈয়ে থুপথুপীয়াকৈ এখন বনাম গৰমো বহুত পৰিছে ল'ৰাকেইটাৰ ওপৰত টেংকিটো বহাই আছে বিৰাট গৰমত সিহঁতি কাম কৰিবলগীয়া হৈছে যিহেতু বহুত গৰম আৰু এইফালে পিঁয়াজ দি এনেকৈ জিকা কচু দি এনেকৈ থুপথুপীয়াকৈ হৈ গৈছে মাজে মাজে মই আকৌ ইহঁতৰ কামবোৰ চাবলগীয়া হৈছে ক'ত কি বহাব পাইপ ক'ত ফুটা কৰিব এইবোৰ কৰি থকাৰ কাৰণে বৰ এটা বেছি সেনেকৈ ৰেচিপি নিচিনা শ্বেয়াৰ নাই কৰা এয়া এনেকৈ হৈয়ে গ'ল তাৰপিছত এফালে কাম চাবলৈও যাওঁ আৰু এয়া হঠাৎ বৰষুণ দিলে আচলতে বহুত গৰম পৰিছিলে কাৰণে অলপ বৰষুণটো দিলে ভালেই লাগিছে তেওঁলোকে তেতিয়াও কিন্তু ইহঁতে কিন্তু তিতিয়ে কৰি আছে আচলতে গেটৰ পৰা বাৰাণ্ডালৈকে এডাল পাইপ দিবলগীয়া হৈছে মানে লাইনৰ যাতে গেটত এটা লাইট দিবলগীয়া হয় আৰু এইফালে এটা কলিং বেল লগাবলগীয়া হৈছে নহ'লে ভিতৰত মাতি থাকিলেও নুশুনো আৰু এইটো কাম বাৰু হৈ গ'ল সোনকালে আৰু এয়া গধূলিও হৈ গ'ল আৰু মই দুপৰীয়া ভাত পানী খাই ইমান ভাগৰ লাগিলে যিহেতু ৰাতিপুৱা বহুত সোনকালে উঠা হয় ইহঁতৰ স্কুল থাকে তাতে আৰু মিস্ত্ৰী কাম কৰি আছে ন তো অলপমান শুলোঁ আৰু এতিয়াও মানে বৰষুণ এজাক বিৰাট ডাঙৰ বৰষুণ এজাক আহিলে আৰু তাৰ কাৰণে আমাৰ বহুতখিনি কাম ৰখি গ'ল যোনখিনি কাম শেষ হ'বলগীয়া আছিলে হ'লগৈহেঁতেন এতিয়ালৈকে সেইকাৰণে শেষ হোৱা নাই যিহেতু ওপৰত টেংকি বহুৱাইছোঁ আৰু আগৰ টেংকিটো বহুত দিন হয় সেইটো চফা কৰি নতুন টেংকি বহাওঁতে আৰু শিলগুটি বালি এইবোৰ ধুই ল'বলগীয়া হৈছে সেইটো কাৰণে বহুত বেছি দিগদাৰ হৈ গৈছে আৰু কাৰেণ্ট নাই বিশেষকৈ আৰু এয়া ইহঁতেও উঠিলে শুই মেলি এতিয়া ইহঁতৰ অকণমান শুববোৰ আছে শুববোৰ কৰাই দিওঁ আৰু তাৰ লগতে মই আজি ভাত আৰু দালিখিনি এতিয়া একদম চিম্পলত বনাই দিছোঁ যিহেতু পানী নাই মই যিখিনি আছিলে পানী সেইখিনি দি কৰিছোঁ আৰু সেইখিনি এই তেনেকুৱা কামবোৰ মানুহে ঘৰবোৰ লোৱাৰ আগতে কৰি ল'লে ভাল আমাৰ মানে কি হ'ল এই আৰু সৰু সুৰা কিছুমান সমস্যা থাকে ন সেইটো কাৰণে কিছুমান কাম আগতীয়াকৈ কৰা নহ'ল তো এতিয়া সেয়াই আৰু এনেকৈয়ে মোটামুটি চলিব লাগিব হয় বাৰু আৰু এইফালে হোমৱৰ্কখিনি কৰাই দিছোঁ আৰু ইমান আজি ভাগৰা যেন লাগিছে চকুটো টোপনি ধৰা নিচিনা লাগিছে গধূলি সময়তে আৰু সেয়া অকণমান পঢ়া কামখিনি কৰি লওঁ আৰু তাৰপিছত আৰু আজি চাগে কামবোৰ শেষেই নহ'ব যিহেতু ৰাতি হৈ আহিলে কাইলৈ মানে আকৌ আহিব লাগিব চাগে আকৌ কিছুমান বস্তু দেখাই আছোঁ স্কুলৰ কিছুমান বস্তু থাকি আহে ঘৰৰ সময় চাবই লাগে সেয়াই আৰু এয়া আজি হ'ল নেক্সট ডে কালি যিহেতু মোৰ ভিডিঅ'টো সম্পূৰ্ণ নহ'লগৈ আৰু ইমান ৰাতি ভাগৰ লাগিলে সোনকালে ভাত পানী খাই শুই থাকিলোঁ আৰু মিস্ত্ৰীকেইজন ল'ৰাকেইজন যাওঁতেও বহুত বেছি দেৰি হৈ গ'ল মানে 8টা ওচৰা-ওচৰি হোৱা আৰু বৰষুণ দিলে সেইটো কাৰণে সিহঁতে ৰখি দিলে কাম কৰোঁতেও অকণমান দেৰি হৈ গ'ল কাৰেণ্টটো গুচি গ'ল তো সেই আৰু কালিখিনি মানে সম্পূৰ্ণ নহ'লগৈ আৰু আজি এতিয়া অকণমান আগতে গা পা ধুই আজৰি হৈ আহিছোঁ ইহঁতো স্কুল গ'ল আৰু দেৰিয়ে হৈছে ব্ৰেকফাষ্ট কৰাই হোৱাই নাই কৰোঁহে এতিয়া আমি দুজনে আৰু এও বাহিৰ কিছুমান কাম কৰি আছিলে ময়ো ভিতৰৰ ঘৰৰ কাম চামবোৰ কৰিলোঁ আৰু যিহেতু ৱেল্ডিঙৰ কাম কৰিলে বহুতখিনি বস্তু লেতেৰা হৈ যায় ভিতৰখন তেতিয়াও অলপ চলপ কৰিলোঁ তেতিয়াও বাকী আছে আধাখিনি কৰিবলৈ আৰু যিহেতু কামখিনি সম্পূৰ্ণকৈ শেষ হোৱা নাই তো আজিও আহিব সিহঁতি
এয়া এইটো আৰু অকণমান কাৰণ কেলৈ একেলগতে গোটেইখিনি কাম কৰা হোৱা নাছিলে সেইটো কাৰণে অলপ অলপকৈ কৰোঁতে আমাৰ টাইমটো গুচি গৈছে একেলগতে কৰিবও নোৱাৰি যিহেতু তাৰপিছত বহুতখিনি প্ৰয়োজন হৈ যায় তো আৰু বহুতখিনি বস্তু বেয়াও হৈ গৈছিলে আগৰ বস্তু সেইটো কাৰণে এইখিনি অকণ ৰিপেয়াৰিঙো কৰি লৈছোঁ তো এয়া আৰু চাই থাকিব আমাৰ ভিডিঅ'টো এয়া ব্ৰেকফাষ্টৰ কাৰণে এইফালে কৰ্ণফ্লেক্স ল'লোঁ আৰু ঘৰৰে কল আছিলে আৰু তাৰ লগত অলপমান বৰ জলদি এনেকৈ বোলো খাই লওঁ মানে ৰুটি চুটি বনাবলৈ মন নাই আৰু মানে ৰাতিপুৱা কৰিয়ে ভাগৰ লাগিলে আৰু অলপ পিছত আকৌ ইহঁতকেইটা আহিবহি মিস্ত্ৰীকেইজন তো এনেকৈ খাই আজৰি হৈ লওঁ বুলি ভাবিছোঁ সিহঁতি অহা আগতেই আচলতে এইবাৰ পাকঘৰত কামখিনি কৰাই লৈছোঁ নহ'লে ভাত বনোৱা দেৰি হ'ব আচলতে আমি চিমনি লগোৱা নাই মানে এডজাষ্টমেণ্ট ফেনখন লগাই লওঁ নহ'লে খুব লিকটা নিচিনা হৈ গৈছে টাইলছকেইখন আৰু কাঁহী ধোৱা বাচন ধোৱাটো মই এনেকৈ লগাই ল'ব লাগিছিলে এয়া এইখিনি বাৰু হৈ গ'ল আৰু তাৰপিছত আকৌ দুপৰীয়া সাঁজটো বনাব লাগিব এইফালে ভাত বনাই আছোঁ লগতে নতুনকৈ এটা গেছৰ ষ্টভ আনি থোৱা আছিলে সেইটো বোলো লগাই দিবলৈ ক'লোঁ সিহঁতকে আৰু সিহঁতি যেনিবা পিছফালে কামত লাগি আছে আৰু এয়া এইফালে আগতে এইফালে ৱালত কাঁহী থোৱা ষ্টেণ্ডডাল আছিলে আৰু এতিয়া মই এইফালে লৈ ল'লোঁ এতিয়া আচলতে ওচৰতে হৈছে নহ'লে কি হয় ডাইনিঙৰ ওপৰত গোটেই পানীবোৰ পৰে আৰু এয়া যোনটো যে লৈছিলোঁ গেছৰ চুলাটো এইফালে মাছ ফ্ৰাই কৰি থৈছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'টো লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই